আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে মূৰত উৰণি নোলোৱাকৈ উজু কৰিব পাৰি নে নোৱাৰি, আৰু উজু কৰাৰ পিছত আপোনাৰ মূৰৰ পৰা উৰণিখন পৰি গ'লে আপোনাৰ উজু থাকিব নে নাথাকে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, উজু কৰাৰ সময়ত মূৰত উৰণি নোলোৱাকৈ আপুনি উজু কৰিব পাৰিব। কেতিয়াবা কি হয়, আমি মুখ ধুৱাওঁতে বা মূৰ মুচেখ কৰোঁতে উৰণিখন ভিজি যায়। সেইবাবে আপুনি উজু কৰোঁতে উৰণিখন থৈ পেলাই উজু কৰিব পাৰিব। এই কামটো আপুনি বাথৰুমতহে কৰিব পাৰিব। আপুনি খুব ধ্যান ৰাখিব, আপোনাৰ সন্তান আৰু আপোনাৰ স্বামীক বাদে যেন অন্য পুৰুষে আপোনাক নেদেখে, নহ'লে আপোনাৰ উজুটো নহ'বই, আপুনি গুনাহগাৰো হ'ব। আমাৰ দ্বিতীয় প্ৰশ্ন হ'ল, উজু কৰাৰ পিছত মূৰৰ উৰণিখন যদি পৰি যায় তেনেহ'লে আমাৰ উজুটো থাকিব নে নাথাকিব। মোৰ মা ভনীসকল, উজু কৰাৰ পিছত যদি কোনো কাৰণত আপোনাৰ মাথাৰ পৰা উৰণিখন পৰি যায় তেন্তে আপোনাৰ উজু ভংগ নহয়। আৰু আপুনি যদি জানি বুজি মাথাৰ পৰা কাপোৰ পেলাই ঘূৰি ফুৰে আৰু অন্য পুৰুষে আপোনাক দেখে, তেন্তে আপোনাৰ উজু থাকিব জানো। মূৰৰ পৰা উৰণি পেলোৱা আমাৰ ধৰ্মত জায়েজ নাই। পৰ্দা কৰা ফৰজ, পৰ্দা হৈছে আমাৰ অধিকাৰ। যিসকলে পৰ্দা নকৰে তেওঁ কমচে কম মাথাত উৰণিখন ৰাখিবৰ কাৰণে চেষ্টা কৰিব। আপুনি উজু থকা অৱস্থাত নিজৰ বেডৰুমত মূৰৰ পৰা উৰণি গুচাই থ'ব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ উজু ভংগ নহয়। মোৰ কথাখিনি আপোনালোকে বুজি পাব বুলি মই আশা কৰিছোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। কিবা বুজি নাপালে কমেণ্টত জনাব। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।